ভিডিও তো গাইস মানে নেক্সট এটা ভিডিও লগত স্বাগতম তিনিটা মন্দিৰৰ পাছত মানে এটা অলপ একদম নৰ্মাল ভিডিও মানে মোৰ আজি নলবাৰীত যিটো আমাৰ কাম আছে আৰু মানে কি কাম আছে সকলো কৈ আছোঁ মানে প্ৰথম কাম হৈছে মোৰ চিটি বোৰ্ডৰ অফিচত এটা কাম আছে কি কাম সকলো দেখুৱাই আছোঁ আৰু মোৰ লগত আছে পৰশমণি ভাই কি ক'ব পৰীক্ষা আহিছে পুৰা পঢ়িছোঁ তো গাইজ মানে মোৰ চিটি বোৰ্ডৰ অফিচত এটা সৰুকৈ কাম আছে কিবা লাইটৰ বিলৰ মানে অলপ প্ৰব্লেম হৈছে গতিকে মানে তাতো যাম আৰু মানে নলবাৰীফালে যাওঁ আপোনালোকক নলবাৰীখন অলপ দেখুৱাম আৰু কি কৰোঁ কি নকৰোঁ সকলো আৰু নলবাৰীত যাম মই অকলে আৰু পৰশমণি আজি নাযায় মানে পৰীক্ষা আহিছে তো সিহঁতে বিৰত পঢ়িছে আৰু মইতো পঢ়াই নাই আপোনালোকে দেখিছে আৰু অবলং কৰি থাকোঁ তো যি কি নহওক মানে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়া মানে কিবা এটা ভাল লাগে আৰু ধৰক ভিডিঅ'টো যে প্ৰথমতে আহি পেলাই ধৰক আপুনি 2 মিনিট চাই পেলাই পাছত গুচি যায় আপোনালোকে গোটেই কথা গম নাপাবতো সেই গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মানে এতিয়া মই এইটো দিশত নাযাওঁ মানে মোক কি ৰাস্তা পানে ওলাই আহিছিলোঁ মানে এতিয়া ড্ৰেছটো চেঞ্জ কৰি পেলাই যাব লাগে আৰু কি কাম আছে সকলো দেখুৱাইছোঁ ভিডিঅ'টো স্কিপ নকৰি একেলগে চাই থাকক তো বলক আৰু মোৰ লগত আছে KTM 319 আৰু KTM 319 মানে অলপ ভাল কৰিছোঁ কি ভাল কৰিছোঁ আপোনালোকক বেক কেমেৰাতে দেখুৱাই আছোঁ চাই থাকক KTM 319 মোৰ দেখিছে মানে অলপ মানে মডিফাই হৈছে মডিফাই মানে বেলেগ নাই চিট কভাৰটো চেঞ্জ কৰি দিছোঁ মানে ইয়াৰ অৱস্থা নোহোৱা হৈ গৈছিল মানে বহিলে মানে অকলে ফাটি যায় আৰু এই পেডাল দেখিছে পেডাল মানে আৰু KTM 319 একদম মানে এই গিয়াৰটো বুলি কয় আৰু তো এইটো চেঞ্জ কৰিছোঁ মানে তো মানে বহুখিনি বেয়া হৈছিল আৰু কিবা কাৰণে অলপ মডিফাই কৰিব লগা হৈছে নেক্সট ভিডিঅ'ত দেখাব KTM 319 মডিফাই ভিডিঅ' তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰি আৰু গাইছ এতিয়া আমি আহি পালোঁ শংকানী শ্বহীদ মুকুন্দ কাকতি স্মৰণীয় তৰণ আদৰ্শ গাঁও তো গাইছ এইখন আদৰ্শ গাঁও তো গাইছ মানে পথাৰত সোণালী ধান পকা ধানৰ মাজে মাজে চাইকেল মাৰাৰ অন্তত ফাইনেলি আহি পালোঁ মানে মোৰ কোনা মানে পাগল দিয়া নৈৰ ওপৰত থকা দলংখন এইখন তো দেখিছে এইখন দলং পাইছোঁ এতিয়া ইয়াৰ পৰা লাহে লাহে যাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা 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 ঠিকনা তো গাইছ মানে বাৰিলাচা মন্দিৰ পাই আৰু অলপ আছে তো লাহে লাহে গৈ আছোঁ ভিডিঅ'টো স্কিপ নকৰি একেলগে তো গাইছ মানে এতিয়া আমি আহি পাই গ'লোঁ ফাইনেলি বাৰিলাচা মন্দিৰ আৰু মানে এতিয়া বাৰিলাচা মন্দিৰৰ ভিতৰত নোসোমাই দিয়ক কাৰণ গাটো দিয়া নাই আৰু মানে ইয়াতে সোমালে মানে সেনেকৈ দেৰি হৈ যাব তো কাম দুটা নহ'ব মানে তো গতিকে তো গাইছ ইয়াৰ পৰা মানে চিটি বোৰ্ড অফিচ বেছি দূৰ নহয় আৰু পামে ভিডিঅ'টো স্কিপ নকৰি একেলগে চাই থাকক আৰু যাই পাবি আমি যাই আছোঁ KTM 319 লৈ লাহে লাহে তো গাইছ এইটো আমাৰ নলবাৰী চিটি বোৰ্ডৰ অফিচ মানে বিলৰ কাম আছিল বিলটো দিলৰ ভিতৰত ভিডিঅ' কৰা নাই তো গাইছ চিটি বোৰ্ডৰ অফিচৰ পৰা মানে বিশালখন মানে বেছি দূৰ নহয় গৈছে এইবিলাক বিশালৰ পৰা হওক তো গাইছ এইখন আমাৰ নলবাৰী বিশালখন মানে তো গাইছ বিশালখনৰ এইটো চাইডে আছে মানে এইবোৰ বাচন বৰ্তন এইবোৰ নানান ধৰণৰ আৰু কাপোৰৰ চাইডটোত মানে মই মোবাইল ওলাব পাৰোঁ ইমান মানে মহিলা মানুহ মানে আপি মানে বাপাও তো গাইছ ইয়াতে আছে খোৱা বস্তু খোৱা মেইনটো মানে বিভিন্ন ধৰণৰ খোৱা বস্তু এইটো বা কি আৰু মেগীৰ নিচিনা এই বাদ দিলোঁ আৰু যি কি নহওক বাদ দি তো গাইছ এইটো চাইডত আছে মানে অকল জোতা চেণ্ডেল আৰু এই মৌজা সৌজা আছে বিভিন্ন ধৰণৰ আৰু আজি বিশালত মানে বহুত মানুহ হৈছে আৰু বিশালত এনে মানে মানুহ হ'লে মানে মহিলা মানুহ বেছি হয় ইয়াত মানে পুৰুষ মানুহ অলপ কম হয় বেছি মানে আৰু কাপোৰৰ চাইডত মই মোবাইল ওলোৱা নাই দিয়ক লাজ লাগে মানে ভিডিঅ' কৰিব তো গাইছ ইয়াতে আছে চব বিভিন্ন ধৰণৰ লংপেণ্ট নালগে এইগিলা আছে ঘৰতে 6-7টা তো গাইছ মানে গোটেই বিশালখন ঘূৰি এই বেগটো আনিলোঁ মানে 299 টকাৰ মানে এই বেগটো কিয় আনিলোঁ মোৰ ভাল লাগিছে বেগটো চেইন কম আৰু ভিডিঅ' বনাব গ'লে মোক এটা মানে সৰু বেগ লাগে স্কুল বেগটো মোৰ বহুত ডাঙৰ সেই গতিকে এই বেগটো আনিলোঁ এই ভিডিঅ' কৰিব তো গাইছ এইটো হৈছে নলবাৰী হৰি মন্দিৰটো ৰাস যে হৈছিল তো গাইছ বিশাল পাবলৈ আহিলে এইফালে মানে ফুচকা খাব হৰি মন্দিৰৰ সন্মুখত ৰাসত মানে য'ত থিয় হৈছে এইখিনি জেগাত মানে খোজ দিবই নালাগে খোজ দিলে মানে টানি লৈ যায় আৰু এতিয়া ইয়াত মানুহে নাই এই আৰু অলপ ফুচকা খাই লওঁ লাহে মানে ঘৰত যাওঁ আৰু লাহে লাহে এয়া মানে খুৰা মানে ফুচকা বনাই আছে তো এইখনে নলবাৰী চহৰ একদিন গোটেই ভালকৈ দেখুৱাম দিয়ক আজি ভিডিঅ'টো এইখিনি আছিল যিবিলাক ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মানে ছাবস্ক্ৰাইব কৰিব নকৰিব মানে ছাবস্ক্ৰাইবটো কৰি থৈ দিব নেক্সট এটা ধামাকা ভিডিঅ'টো লগ পাইছোঁ আজিলৈ